হেল্ল' ফ্ৰেণ্ডছ, ফুডি মম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ আগলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই যদি ভাল পায় লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। তেতিয়াহ'লে ব'লক আগুৱাই যাওঁ ভিডিঅ'টোৰ মাজলৈ। আজি মই ফুলকবি আৰু আলুৰ ৰেচিপি এটা লৈ আহিছোঁ। ডাঙৰ ফুলকবি এটাৰ আধা লৈছোঁ। ফুলকবিখিনি ভালদৰে ধুই 2 চামুচ নিমখ দি অলপ দেৰি সিজাই ল'লোঁ। যদিহে পোক পৰুৱা থাকে ওলাই আহিব। আপোনালোকে ফুলকবি ভাজি বা তৰকাৰী বনালে 2 চামুচ নিমখ দি অলপ বইল কৰি ল'ব আৰু বইল কৰাৰ পিছত ফুটা খৰাহী এটাত অজৰাই থ'ব যাতে পানীখিনি ভালদৰে টোক খাই যায়। এই ফুলকবি আৰু আলুৰ তৰকাৰীখন বনাবৰ বাবে সামগ্ৰী লৈছোঁ: নহৰু 6টা, আদা সৰু সৰু দুটুকুৰা, গোটা জিৰা লৈছোঁ এইখন চামুচেৰে 1 চামুচ, গোটা ধনিয়া লৈছোঁ এইখন চামুচেৰে 1.5 চামুচ, জলকীয়া 3টা, আলু 1টা, মিডিয়াম চাইজৰ পিঁয়াজ 3টা, বিলাহী 1টা, কাশ্মীৰী লাল মিৰ্চ, হালধি গুড়ি, নিমখ আৰু অলপ ধনিয়া পাত। এইখিনি এতিয়া এই মিক্সিৰ বাতিটোতে পিচি ল'ম। এয়া মছলাখিনি মই মিক্সিত পিচি ল'লোঁ। এতিয়া আলু, পিঁয়াজ, বিলাহীটো কাটি ল'ম। বিলাহীটো আপোনালোকে মিক্সিত পিচিও ল'ব পাৰে। এয়া আলু, বিলাহী, পিঁয়াজ আৰু ধনিয়া কেইডালৰ সৈতে কাটি ল'লোঁ। এতিয়া আলু আৰু ফুলকবিখিনি অলপকৈ ফ্ৰাই কৰি ল'ম। কেৰাহীখন গৰম হোৱা তেল দিছোঁ। মই মিঠাতেল দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন তেলো ল'ব পাৰে। তেলখিনি গৰম হৈ গ'ল। এতিয়া আলু আৰু ফুলকবিখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এয়া ফুলকবি আৰু আলুখিনি অলপকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। এতিয়া বেলেগ এখন কেৰাহীত তেল দিছোঁ। ফুলকবি আৰু আলু ভজা তেলখিনিয়ে লৈছোঁ। আপোনালোকে বেলেগ তেলো ল'ব পাৰে। গৰম তেলখিনিত দিছোঁ 1 চামুচ গোটা জিৰা, এখিলা তেজপাত, ইলাচি 2টা, লং 3টা, সৰু ডালচেনি এটুকুৰা খুন্দনাত খুন্দি লৈছোঁ। এতিয়া দিছোঁ কাটি লোৱা পিঁয়াজখিনি। অলপ ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। এয়া পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল। ভজা পিঁয়াজখিনিৰ লগতে দিছোঁ 1 চামুচ হালধি গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি। এইটো জ্বলা নাই, কালাৰৰ কাৰণে দিছোঁ। এইখিনি অলপ ভজাৰ পিছত দিছোঁ মিক্সিত পিচি লোৱা মছলাখিনি। বাতিটোত লাগি থকাখিনিও দি দিছোঁ। অকণমান পানী দি গেছটো বঢ়াই দিব। কেঁচা ভাপটো যোৱালৈকে মছলাখিনি অলপ ভাজি ল'ব। মছলাখিনি ভজাৰ পিছত দিছোঁ সৰু সৰুকৈ কাটি লোৱা বিলাহীখিনি
আপোনালোকৰ যদি বিলাহী নাথাকে তেতিয়া টমেটো চচো দিব পাৰে। নিমখ দিছোঁ 1 চামুচ, আপোনালোকে নিমখটো আন্দাজমতেই দিব। বিলাহীখিনি গলিবৰ কাৰণে নিমখটো মই লগতে দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে পিছতো দিব পাৰে। বিলাহীখিনি সিজি গলি যাবৰ কাৰণে 1-2 মিনিট ঢাকনিখন লগাই থ'ব। এয়া 1-2 মিনিটৰ পিছত দেখিছে বিলাহীখিনি সিজি গলি গ'ল। সিজি যোৱা বিলাহীখিনিৰ লগতে দিছোঁ ভাজি থোৱা ফুলকবি আৰু আলুখিনিও। এতিয়া এই সকলোখিনি ভালদৰে লৰাই ল'ব যাতে মছলাখিনি ফুলকবি আৰু আলুখিনি লাগি যায়। ভালদৰে লৰোৱাৰ পিছত দিছোঁ 1 কাপ পানী। পানীখিনি দিয়াৰ পিছত আকৌ এবাৰ লৰাই ল'ব। তাৰপিছত ঢাকনিখন 6-7 মিনিটমান লগাই থ'ব। দৰকাৰ হ'লে আপোনালোকে মাজতে এবাৰ চাব পাৰে, নহ'লে জ্বলি যাব। 6-7 মিনিটৰ পিছত ঢাকনিখন উদঙাইছোঁ। চাওঁ সিজিলে নে নাই। চামুচখনেৰে চাব এইদৰে। আলু টুকুৰা সিজিলে বেছিকৈ লৰাই নিদিব, নহ'লে ফুলকবিখিনি ভাঙি যাব। তৰকাৰীখিনি উতলি থাকোঁতেই দিব কাটি লোৱা ধনিয়া পাতখিনিও। খাই সোৱাদ লগা ফুলকবি আৰু আলুৰ তৰকাৰীখন মোৰ হৈ গ'ল। গেছটো অফ কৰি দিলোঁ। তাৰপিছত দিছোঁ 1 চামুচ ঘি। খাই আৰু ভাল লাগিব। ঘি চামুচ দি 1 মিনিটৰ কাৰণে ঢাকনিখন আকৌ লগাই থ'ব যাতে ঘি চামুচ গলি যায়। ঘিটো নিদিলেও হয়, কাৰণ মই খাই ভাল পাওঁ কাৰণেই মই দিছোঁ। আৰু আপোনালোকে যদি ঘি খাই বেয়া পায় বা নাখায় তেতিয়াহ'লে নিদিব। এয়া দেখিছে ঘি চামুচ গলি গ'ল। এতিয়া আপোনালোকক ওলাই দেখুৱাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। নতুন ভিউৱাৰ্ছসকলেও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া খাই সোৱাদ লগা ফুলকবি আৰু আলুৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকেও এবাৰ বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহা ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ আগলৈ। আজিলৈ আহিছোঁ।